হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। বন্ধুসকল, এইটো ভিডিঅ' বনোৱাৰ কাৰণ হ'ল যাতে আমি অনলাইনত ফ্ৰী কেনেকৈ IPL চাব পাৰি লাইভ একেবাৰে। তেনেহ'লে IPL চাবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু স্কিপ নকৰিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল যাতে আপোনালোকে ফ্ৰী কেনেকৈ IPL চাব পাৰে চাই লওক। প্ৰথমতে আমাৰ প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এইটো এপ প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ষ্টাৰ স্পৰ্ট বুলি সাৰ্চ কৰিব। ষ্টাৰ স্পৰ্ট সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম আহি যাব ষ্টাৰ স্পৰ্ট লাইভ টিভি হিন্দী, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে ষ্টাৰ স্পৰ্ট লাইভ ক্ৰিকেট যেটো লাষ্টৰটোৰ ওপৰটো এইটো ডাউনলোড কৰিব। এইটো মোৰ তাত ডাউনলোড আছে। সাৰ্চ কৰাৰ পিছত ষ্টাৰ স্পৰ্ট লাইভ ক্ৰিকেটটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত এপটো ওপেন কৰিব। এপটো লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰি ল'ব। আৰু বন্ধুসকল, এপটো ওপেন কৰিব। ওপেন কৰাৰ পিছত এই লাইভ যেটো অপশ্যন আছে এইটোত ক্লিক কৰিব। লাইভ অপশ্যনত ক্লিক কৰাৰ পিছত লিংক ওৱান যেটো এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। এতিয়া মেচৰ বাকী আছে 1 ঘণ্টা 2 মিনিট। তেনেহ'লে 1 ঘণ্টা 2 মিনিট পিছত ভিডিঅ' সকলো সম্পূৰ্ণ লাইভ আহি যাব। এনেকৈ চাব পাৰিব আপোনালোকে লাইভ ব্লগ। আজিৰ কাৰণে বাই। যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।